লেটেকুপুখুৰী ভাগৱতৰ আজি প্ৰথম আৰম্ভণি দিন। ভাগৱত আজি প্ৰথম আৰম্ভণি। ভাগৱত আহি থকা হৈছে। নামঘৰ আমাৰ থানৰ আজি মাধৱদেৱ জন্মস্থানৰ ইয়াতে ভাগৱত পাঠ হ'ব। 7 দিন 7 ৰাতি এই ভাগৱত পাঠ হ'ব। তাৰ আজি এয়া প্ৰথম দিন। গুৰুজনৰ গুৰুজনতে এখানে নয়বেদৰ ঠগি গোৱা পান পঢ়াৰ অপৰাধ কৰিছে। গোলা বাপ একেলগ কোট আছে পূৰ্বে দুজনা গুৰা বৰ্তন থকা আমি খেৰ পাত থৈ গৈছে। এয়া ভাগৱত আহি পাইছেহি। ইয়াত সকলোৱে সেৱা জনাইছে। তাকে আমাৰ মোবাইলে দুটা ধৰটা মালটা পাঁচটা অনন্ত কৰি দুখৰ পৰা সৰ্বলোক সৰ্বপ্ৰা ভক্তবস্ত ভ্ৰমণ কৰিলে মাধৱদেৱ জন্মস্থানত আজি 7 দিন অখণ্ড ভাগৱত পাঠ হ'ব। তাৰ কাৰণে নগাঁৱৰ ভাগৱত আহি ইয়াত উপস্থিত হৈছেহি। আপোনালোকক মই সকলো আজি কাৰুকাৰ্য আজি দেখাবলৈ চেষ্টা কৰিম। ইয়াতে আজি ভাগৱত পাঠ 7 দিন আৰম্ভ হ'ব। কৰ্মখিনি আগবাঢ়িবৰ কাৰণে এতিয়া সেই উদ্দেশ্যকে তেওঁ সমস্ত এতিয়া সেৱকীয়ে মোৰ গুৰুজনৰ আগত এগছি ঘিউ বল দি সমূহত যথা দেখিছে প্ৰাৰ্থনাখিনি কৰিছে। আগন্তুক এই জন্মস্থানৰ পৰিচয় কেনেকৈ শিষ্যসকলক শিক্ষা দিছিলে তাৰ এটি ভিডিঅ'খন দাঙি থকা হৈছে। এয়া আমাৰ এটা ফুল এনেকৈ বনাই ইয়াত দেখুওৱা হৈছে। আৰু বাঁহেৰে বনোৱা সম্পূৰ্ণ বাঁহেৰে ফুলটো বনোৱা হৈছে। আপোনালোকক মই ফুলটো দেখাবলৈ চেষ্টা কৰিছোঁ। সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছে। সম্পূৰ্ণ বাঁহ আছে। এয়া মাধৱদেৱ লেটেকুপুখুৰী থান। আৰু ইয়াত আজি ভাগৱত পাঠ হ'ব 7 দিন 7 ৰাতি। এখন শৰাই দেখাইছোঁ। সম্পূৰ্ণ বাঁহেৰে প্ৰায় 3 ফুট হ'ব। দুখনকৈ শৰাই আগবঢ়াইছে। নৰসিংহই যেতিয়া হিৰণ্যকশিপুক বধ কৰিছিল মাধৱদেৱ জন্মস্থানত আজিৰ পৰা 7 দিন 7 ৰাতি যি ভাগৱত পাঠ হ'ব তাৰ কাৰণে আজি সকলোকে ইয়ালৈ অহা হৈছে। আৰু ইয়াৰ চাৰিদিশ ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। গতিকে যিসকল ভক্তৰ প্ৰাণ ৰাইজ এতিয়াও মাধৱদেৱৰ জন্মস্থানত ভাগৱত পাঠৰ বিষয়ে জনা নাই তেওঁলোক আহিব। ইয়াত 7 দিন 7 ৰাতি হ'ব।
চাৰিওদি ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে। মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াত এখন কাঠেৰে নাও বনোৱা হৈছে, দেখিছে আপোনালোকে। এই নাওখনত যিসকলে সেৱা জনাব, তেওঁলোকে যি টকা দিব, গামোচা দিব, বৰঙণি দিব, তেওঁলোকে ইয়াতে এই নাওখনতে দিব। ইয়াত দেখিছে, ইয়াত অতদি ৰাইজে পইচা দিছে, গতিকে ইয়াত মই আপোনালোকে দেখাই দিছোঁ। ইয়াতে ভাগৱত পাঠ আজি হ'ব আৰু ইয়াত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। দেখিছে কি ধুনীয়া পৰিৱেশ। আৰু খন্তেক সময়ৰ পিছতে ইয়াত ভাগৱত পাঠ আৰম্ভ হ'ব। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজক, যিসকলে এতিয়াও ভাগৱত পাঠ যেন হ'ব তেওঁলোকে জনা নাই, তেওঁলোকক নিমন্ত্ৰণ জনালোঁ। মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি ভাগৱতৰ নামৰ পাছতহে প্ৰসাদ বিতৰণৰ ব্যৱস্থা হ'ব। সেয়ে আমাৰ আই মাতৃসকলক এটা অনুৰোধ কৰিম, বিভিন্ন গাঁৱৰ পৰা অহা ভাগৱত লৈ অহা, যাত্ৰা কৰি অহা সেৱকীসকলক যাতে জন্মস্থান চাহৰ ব্যৱস্থা কৰে, তাৰ কাৰণে মই আই মাতৃসকলক অনুৰোধ কৰিলোঁ। যিহেতু আমি সকলোৱে বিশেষভাৱে এইভাৱে অনুৰোধ কৰিছোঁ, যিহেতু আমি ভাগৱতৰ অস্থায়ীভাৱে আজি ভাগৱত পাঠ নামৰ পিছতহে শৰাই বিসৰ্জন কৰিম। গতিকে সেই আৰু মোৰ কাৰ্যসূচী সকলোৱে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।